নমস্কাৰ সকলোকে আকৌ এটা অকণমানি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত গম পাইছেই থাম্বনেইলত দেখি যে আমি ক'লা কাপোৰত কেনেদৰে ফুল আঁকিম বা ডিজাইন আঁকিম। আমি যেতিয়া ফেব্ৰিক কৰিবলৈ লওঁ বা এম্ব্ৰইডাৰী যিকোনো ৱৰ্কেই নহওক যেতিয়া কৰিবলৈ লওঁ, কৰাৰ আগতে আমি সেই কাপোৰখনত ডিজাইনটো ধুনীয়াকৈ আঁকি লওঁ বা তুলি লওঁ বুলি ক'ব পাৰি। যেতিয়া আমি আঁকি লওঁ বা তুলি লওঁ তেতিয়া আমি সাধাৰণতে কাঠ পেঞ্চিল ব্যৱহাৰ কৰোঁ, নহবা কলম ব্যৱহাৰ কৰোঁ বা কেতিয়াবা গ্লিটাৰো ব্যৱহাৰ কৰোঁ। কিন্তু ক'লা কাপোৰত প্ৰায় ৰংবোৰ নিজিলিকে যিহেতু, সেইটো কাৰণে বহুত বেছি আমাৰ অসুবিধা হয়। কাঠ পেঞ্চিল ব্যৱহাৰ কৰিলেতো একদমেই নুঠে, কলম ব্যৱহাৰ কৰিলেও নুঠে। সেইটো কাৰণে মই কি লৈছোঁ দেখিছে যে মই হোৱাইট কাৰ্বন লৈছোঁ, আৰু এই যে পাৰি লৈছোঁ এখনতকৈ হোৱাইট কাৰ্বনটো আপোনালোকে নিশ্চয় চিনি পায়েই। আমি ব্লু কাৰ্বন যিকোনো কাৰণত ব্যৱহাৰ কৰোঁ, কিন্তু এই হোৱাইট কাৰ্বনখন বৰ বেছি ক্ষেত্ৰত ব্যৱহাৰ নহয়। এনেকুৱা ডাৰ্ক যিবোৰ কালাৰ আছে, ডাৰ্ক কালাৰ যিকোনো কাপোৰত আমি যেতিয়া ডিজাইন তোলোঁ সেই তেতিয়া হোৱাইট কাৰ্বনখন বিশেষকৈ ব্যৱহাৰ কৰোঁ। আৰু মই কেনেদৰে পাৰি লৈছোঁ দেখিছেই। এইখনৰ দামটো ব্লু কাৰ্বনখনতকৈ 1 টকা 2 টকামান বেছি হয়, টাউনৰ দোকানবোৰত পাই যায়। আৰু এতিয়া মই ইয়াতে এখন ওপৰত পলিথিন লৈ লৈছোঁ, ট্ৰান্সপেৰেণ্ট এখন পলিথিন। যিহেতু ডিজাইনবোৰ আমাৰ একেলগে ঘঁহাই যেতিয়া আঁকো, তেতিয়া ডিজাইন তোলা যিখন পেপাৰ সেইখনটো আমি নৰ্মেল পেপাৰ লওঁ বা A4 সাইজ পেপাৰ লওঁ, সেইখন বেয়া হৈ যায় বা ফাটি যোৱাৰ চান্স থাকে। সেইকাৰণে মই ওপৰত ধুনীয়াকৈ এটা ট্ৰান্সপেৰেণ্ট পলিথিন পাৰি লৈছোঁ, আৰু সেই পলিথিনটোৰ ওপৰতে মই আঁকিছোঁ। তেতিয়া ডিজাইনটো উঠিলে আৰু আমি আঁকি লোৱা সেই কাগজখনো ভাল হৈ থাকিলে, বা তেনেধৰণে কৰিলে আমি সেই একেখিনি ডিজাইনকে বাৰে বাৰে আঁকিব পাৰোঁ। এনেও এযোৰ কাপোৰত এপাহ ফুলটো আঁকিলে নহয়, বহুত ফুল আঁকিব লাগে। সেইটো কাৰণে এনেধৰণে যদি কৰে তেতিয়াহ'লে কোনো কাৰণে এবাৰ আঁকি লোৱাৰ পাছত আৰু বেয়া হৈ নাযায়। ছবিটো চবেই আঁকি ভাল নাপায়, সেইকাৰণে ফুলো এটা যি নহওক ডিজাইনো এটা ছবিতেই পৰে। গতিকে এবাৰ আঁকিবলৈকে আমাৰ বহুত বেছি কষ্ট হয়। যদি বাৰে বাৰে বেয়া হৈ যায় তেতিয়াতো আৰু আঁকি থাকিবলৈ প্ৰব্লেম হয় বহুত। মই আগতে বহুত প্ৰব্লেম ফেচ কৰিছোঁ, কিন্তু এনেকৈ লোৱাৰ পাছৰ পৰা আৰু নাই হোৱা। বা আপোনালোকে ডিজাইনবোৰ এনেকুৱা ট্ৰান্সপেৰেণ্ট যিবোৰ পলিথিন তাৰ মাজতো ভৰাই থ'ব পাৰে। এতিয়া বৰ ধুনীয়াকৈ এইটো উঠি গৈছে, আপোনালোকে চাওক ধুনীয়াকৈ উঠি গৈছে। আৰু হোৱাইট পেঞ্চিলো পায়, কিতাপৰ দোকানত বিচাৰিলে পাব পাৰে। আৰু শেষত মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।